আমাৰ নেহা আজি মানে বিহু আছে বুলি মানে বিহু খানা হৈ আছে। তো আমাৰ নেহা মানে ৰান্ধা বাঢ়া কৰি নেহা আৰু মায়ে তো এতিয়া চাব সিহঁতে কি মানে গালি দিয়ে মোক হা আপুনি চাব। অ নেহা নেহা অ কি খানা হৈ আছে? অ বাপৰে মাক জীয়েকে পুৰা খানা বনাই আছে। চাওক এয়া বিৰিয়ানী হৈ আছে আমাৰ আৰু এইটো কিহৰ মাংস মাই? ছাগলীৰ মাংস। এইটো ছাগলীৰ মাংস আৰু কি আছে? হাঁহৰ মাংস হৈ গ'ল। হাঁহৰ মাংস হৈ গ'ল। এইটো মানে বেলেগ ৰুমত লৈ আহিছে এইটো ব্ৰইলাৰ। এইটো কি হাঁহৰ মাংসটো ক'ত থৈ দিলা? এইটো কি? হাঁহৰ মাংস। এইটো হাঁহৰ মাংস, এইটো মাই চাইছে হাঁহৰ মাংস বনাই আছে, আমাৰ নেহাই বনাই আছে। কি বনাই আছা নেহা তুমি? বিৰিয়ানী বনাই আছে মানে আজি বিহু বুলি পুৰা পাৰ্টি হ'ব ন? উৰুষা বুলি আজি পুৰা পাৰ্টি হয় নেকি? তো এইটো মন্তব্য আপুনি কিবা এটা ক'ব নেকি কওকচোন? গাইছক কিবা এটা মানে দিয়ক, কৈ দিয়ক এটা গাইছ মানে আমাৰ অডিয়েন্সক কিবা এটা কৈ দিয়া। কোৱা এতে কোৱা কেমেৰাত। এইখিনিয়ে নেকি আৰু কি? আম্মা কিবা এটা ক'ব গাই আমাৰ অডিয়েন্সক কিবা এটা কৈ দিয়ক। তো আজিতো খানাটো হ'বই মানে পুৰা মজা খানা। খানাটো কেতিয়া মানত হ'ব? এই চাও কি ধুনীয়া, চাও সুগন্ধটো গাইছ কেনেকুৱা আহে মই চাই কিনে আপোনালোক কম হা। চেনটো মজা আহিছে গাইছ। মই মানে কি কম, এই মালটো মানে তামাম বনাই ন একটু মাল একদম পুৰা ধুনীয়া বনাইছে। ইমান ধুনীয়া বনাইছে। চেনটো আপোনালোকে যে আছে মানে মই মেহচুজ কৰা মানে আপোনালোকে মেহচুজ কৰিব পাৰিব এইটো। এই চাওক হা চেনটো চাও অলপ নেহ উঠাই দিয়াচোন। চাও অলপ কি ধুনীয়া এটা চেন হৈ আছে গাইজ। আপোনালোকে বিশ্বাস কৰা নাই মানে বহুত ভাল, মোক খাও লাগি আছে গাইজ। পিঠা বনাবৰ কাৰণে এতিয়া চাউলৰ গুড়া এতিয়া অলপ পিছত পিঠা আৰু নাৰিকল আমাৰ ইয়াত ফ্ৰিজত চাব পাৰে নাৰিকল হৈ আছে আৰু এই নাৰিকল বিলাক এতিয়া মই কুৰিম আপোনালোকে চাব পাৰিব। এইটোত কি আছে চাও, এইটোত একো নাই গাইজ। তো নেহা তো জলদি বনোৱা, মই খানাটো খাম। পিঠাটো কেতিয়া হ'ব মা? ৰাতি 12টাৰ পিছত। তো এতিয়া গাইজ চাব পাৰে কি ধুনীয়া গাইজ। চেনটো মানে মোক খালি খাও কৰি আছে গাইজ, ইমান ধুনীয়া লাগি আছে মানে ভোক লাগি গ'ল। মোৰ পেটটো চাব পাৰে একদম মানে ভিতৰত সোমাই গ'ল হা। মই লেট্ৰিনৰ পৰা আহি কেনে পুৰা খাই ল'ম হা। মানে পেটটো খালী কৰিব লাগিবতো, পেটটো খালী কৰি খাব লাগিব মানে তামাম হৈছে নে আপোনালোকে চাব পাৰে গাইজ। এয়া কিহৰ? ছাগলীৰ মাংস খাব পাৰে কি ধুনীয়া। এইটো ছাগলী মাংস হোৱা নাই নেকি? এতিয়াও হৈছে হ'ল। আৰু এইটো চাও, এইটো দেখালে ন মা হাঁহৰ মাংসটো এইটো দেখুওৱা হৈ গ'ল। তো এতিয়া নাই আপোনালোকৰ চাওঁ, আপোনালোকৰ বাবে আপোনালোকে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ অন্তৰৰ পৰা। আৰু নেহা তুমি কিবা এটা কৈ দিয়া, অলপ জোৰকে কৈ দিয়া, মানুহটো শুনিব দিয়া। হাতটো গুচাই কিনে কোৱাচোন। হা এইটো কি আনিছা? আমাৰ অডিয়েন্সক কিবা কৈ দিবা বিহুৰ কাৰণে। এইটো মানে মুৰ্গী মানে পাইছে আমাৰ পেহাই, মানে লটাৰীত পাইছে 10 টকাৰ বিনিময় এটা মুৰ্গী পাইছে। এটা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰা অডিয়েন্সক কৈ দিয়া। তো আমাৰ মানে পেহী মানে পুৰা লাজ কৰি আছে গাইজ, পুৰা লাজ কৰি আছে মানে আজি মানে এটা লটাৰী হৈছে। 10 টকাৰ বিনিময় মানে মুৰ্গী 3000 টকা। তো 5 কেজি ব্ৰইলাৰ পাইছে। ব্ৰইলাৰ কিলো মই নাপালো গাইজ। আমাৰ পেহাই মুৰ্গী পাইছে ন, তো এইটো কাৰণে আপোনালোকক দেখুৱাম এতিয়া মুৰ্গীটো আমাৰ পেহাই পাইছে। তো আপোনালোকে চাব হা। এয়া আমাৰ পেহা মানে ৰান্ধা বাঢ়া কৰি আছে। খানা কি হৈছে পেহা? কি খানা আহিছে? এটা মুৰ্গী পাইছে ন, মানে লটাৰীত মুৰ্গী চাওক গাইজ চাব পাৰে। চবৰে ঘৰে ঘৰে আজি খানা হয় না পেহী? চবৰে ঘৰে ঘৰে। পেহা কি বনাই আছে? আৰু আজি তুমি যে ইটো যে পালা মুৰ্গীটো, এইটো কেনেকুৱা লাগিছে মনটো? বহুত ভাল লাগিছে। 10 টকা ন টিকেটটো? 10 টকা 6 টাকা দিছিলো। 5 কেজি ন? 5 কেজি কি ধুনীয়া লাগিছে গাইজ, চাব পাৰে না। আমাৰ পেহাই মানে আজি পুৰা হেপী হা। চাব পাৰে আহি কেনে কি বনাই আছে। এয়া কি? এইটো গাখীৰ। হাঁহটো হাঁহ ক'ত?
অলপ দেৰি হ'ব। ছাগলীটো হৈছে ন? এতিয়া ব্ৰইলাৰটো আছে, মাছটো হৈছে না? মাছ ফ্ৰাই কৰা হৈছে। মানে ৰান্ধবা অলপ পিছত পূৰা বিৰিয়ানী হ'ব। তো চাইছে পূৰা আজি খানা খানা উৰুকা হিচাপত মানে পূৰা খানা চলি আছে না পেহী? এই চাব পাৰে কি কি এই চাব পাৰে ব্ৰইলাৰ, এইটো নাৰিকল পিঠা, এইটো লাৰু, আৰু এইটো দৈ, আৰু কমলা, এই চাব পাৰে বহুত বস্তু আনছে। তিলৰ লাৰু, আৰু এইটো গুড় মিঠাই, কি চাউলৰ? বৰা চাউলৰ চিৰা, আৰু এইটো চাওক বহুত বস্তু আনিছে বিহুৰ কাৰণে মানে আজি পূৰা। আমাৰ চাব পাৰে পুতলি, আমাৰ পুতলি প্ৰেক্টিচ কৰি আছে ইয়াতে, চাব পাৰে গাইজ। আমাৰ ভাত দে বগা ভাত দে আমাৰ এইটো দে খানা আমাৰ। তো এই আমাৰ এইটো প্ৰেছাৰ কুকাৰটো লওক, মা বহি গ'ল মানে চবৰে আগতে মা বহি গ'ল হা। এই চাব পাৰে খানা পূৰা, এইটো হাঁহৰ মাংস, এইটো কিহৰ মাংস? ছাগলী, এইটো ব্ৰইলাৰ, হাঁহৰ মাংসটো আনি আছে, মাছটো আনি আছে হা গাইজ। এতিয়া চবে খানা খাই আছোঁ। এই চাওক মই খাই আছোঁ ছাগলীৰ মাংসটো, লৈ লওঁ অলপ, ধৰকচোন মাই। তো গাইজ আমি খানা খাই আছোঁ, চাব না পূৰা খাম আজি, দগৰি খাম। তো আপোনালোক খাইছে নে নাই কমেণ্ট কৰি জনাই দিব হা। তো আমাৰ নেহাক দেখুৱাক অলপ, কেমেৰামেনৰ আমাৰ সৈতে আমাৰ নেহাক দেখাই দিয়ক। নেহা কি কি খালা? গাইছক আমাৰ অডিয়েঞ্চক কিবা কৈ দিয়া। গাইজ ফাৰ্ষ্ট টাইমত কথা পাতিব নালাগে, আমাৰ নেহাই কৈছে মানে এইটো কৈ দিছে। তো এতিয়া কথা নাপাতো, ইমানলৈকে আমাৰ ভিডিঅ'টো আজিলৈকে। যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, টেক কেয়াৰ।